এটা সম্পূৰ্ণ নতুন ভিডিঅ'ৰ মাজলৈ মই বিশ্বজিতে আপোনাক স্বাগতম জনাইছোঁ। মই বৰ্তমান আছোঁ গুৱাহাটীৰ বিমানবন্দৰৰ ওচৰত আজাৰত, আৰু এই আজাৰতে আছে KB অটো এজেঞ্চি, য'ত ছেকেণ্ড হেণ্ড গাড়ী ডিল কৰে তেওঁলোকে। আৰু এই ছেকেণ্ড হেণ্ড গাড়ীত তেওঁলোকে এইবাৰ আগতীয়াকৈ দুৰ্গা পূজা উপলক্ষে কিছুমান অফাৰ দিছে, আৰু মই সেই অফাৰ দিয়া গাড়ীসমূহ আপোনালোকক দেখাবলৈ প্ৰয়াস কৰিম, য'ত আপোনালোকে বিচাৰি পাব আপোনালোকৰ মন পচন্দৰ গাড়ীখন। আহকচোন তেওঁলোকে কি গাড়ী দেখাইছে মই দেখাওঁ আপোনাক। দুলালে আমাক আজি দেখাব তেওঁলোকৰ তাত বাৰু কি কি গাড়ী আছে। প্ৰথমতে কি দেখাব দুলাল ডাঙৰীয়া? ফ'ৰ্ড ফিগ 2010 মডেল। 2010ৰ মডেল হয়, ডিজেল ভাৰ্চন হয়। কেতিয়া লোৱা আছিলে হেৰিখন? গাড়ীখনৰ কিমানমান চলিছে? গাড়ীখন আপোনাৰ চলিছে 73,000। ভাল কণ্ডিশ্যনত আছে ন? গুড কণ্ডিশ্যন। চিষ্টেম লাগি আছে, এণ্ড্ৰইড চিষ্টেম লাগি আছে। আৰু আপোনাৰ গাড়ীখনৰ প্ৰাইচ কিমান ৰাখিছে? এইখন 135ত আপোনাৰ গাড়ীখন সম্পূৰ্ণৰূপে আপোনালোকে নিজৰ কৰি ল'ব পাৰিব, নহয় জানো? আপোনাৰ ভিডিঅ' চাই আহিলে 5,000 ডিছকাউণ্ট। মোৰ ভিডিঅ' চাই আহিলে 5,000 ডিছকাউণ্ট ল'ব পাৰিব। গতিকে দৰ্শকসকল গম পাইছে যে এই গাড়ীখনৰ মূল্যতকৈ মোৰ যদি ভিডিঅ'টো চাই আহে তেনেহ'লে 5,000 ডিছকাউণ্ট পাব। গতিকে সুবিধাটো লওক, দুৰ্গা পূজাৰ সুবিধাটো লওক আপোনালোকে, আৰু আপোনালোকৰ ঘৰলৈকে লৈ যাওক এই ফ'ৰ্ড ফিগ' গাড়ীখন। ইয়নৰ এইটো কি মডেল হয়? এইটো এৰা প্লাছ হয়। এৰা 2014 মডেল, একদম ধুনীয়া কণ্ডিশ্যনত আছে। এৰা প্লাছ হয়। কিমান চলিছে? এইখন চলিছে 72 মান চলিছে, 72 কিলোমিটাৰ। গাড়ী একদম ধুনীয়া হৈছে, টিপটপ কণ্ডিশ্যন। এইখন 195 পালে দিব পাৰিম। 195ত আৰু যদি ফাইনেন্স কৰে মিনিমাম 50 টকা দিলে ওলাই যাব। আচ্ছা, মানে ফাইনেন্সৰ সুবিধা আছে, ৰিফাইনেন্স ফাইনেন্সৰ সুবিধা ৰাখিছে। আপোনাৰ 50,000 যদি কোনোবা ব্যক্তিয়ে দি দিয়ে তেনেহ'লে আপোনাৰ গাড়ীখন লৈ যাব পাৰিব ফাইনেন্সৰ সহায়ত, আৰু বাকীখিনিত তেওঁলোকে ইনষ্টলমেণ্ট বেচিছত মান্থলি ইনষ্টলমেণ্ট এটা ক্ষুদ্ৰ ইনষ্টলমেণ্টৰ বিনিময়ত তেওঁলোকে দুৰ্গা পূজাত এই গাড়ীখন ব্যৱহাৰ কৰি থাকিব পাৰিব। আচ্ছা, মোৰ ভিডিঅ' চাই যদি কোনোবা ব্যক্তি আহে তেনেহ'লে 5,000 ৰুপিছৰ আপুনি ডিছকাউণ্টৰ ব্যৱস্থা কৰিছে। আৰু ছেইম কালাৰৰ আৰু এখন ইয়ন দেখিবলৈ পাইছোঁ। এইখন 2015ৰ ইয়ন মেগনা প্লাছ, আৰু একদম জেনুইন ৰানিং হৈছে 60-70 মান। হয়। আৰু এইখনৰ দাম ৰখা আছে 1,95,000। আচ্ছা, এইটো পেইণ্ট কৰা আছে নেকি? অৰিজিনেল পেইণ্টত আছে নে? মানে আপোনাৰ অলপমান টাচ আছে, সেইখিনি কৰি দিম। আচ্ছা, মানে আপোনাৰ বাকীখিনি গোটেইখিনি ভাল কণ্ডিশ্যনতে আছে ন? কিমান ৰাখিছে এইখনৰ দাম? 1,95,000 এইখনৰ দাম। আপুনি ছেম প্ৰাইচ হয়। এইখন ইয়ন মেগনা আৰু হেৰিখনৰ ছেম প্ৰাইচ। এইটো কেতিয়াৰ আছিলে এইখন গাড়ীখন? এইখন 2015। আচ্ছা, 2015ৰ। ঠিক আছে বাৰু। একদম ধুনীয়া হৈ আছে ন? এইবাৰ নেক্সট গাড়ী কি দেখাব আপুনি? নেক্সট গাড়ী হ'ল এইখন চেণ্ট্ৰ 2010 মডেল। 2010ৰ মডেল। মাৰ্কেট প্ৰাইচ আপোনাৰ 120 চলি আছে। আপোনাৰ ভিডিঅ' চাই আহিলে 1,05,000ত দি দিম। 1,05,000 হয়। আৰু কিবা কমিবনে বাৰু? অলপমান আহিলে চাই দিম আৰু। হয়। এইটো চেণ্ট্ৰৰ জিং মডেল ন? মডেল হয়। আচ্ছা, ঠিক আছে। এইটো মানে টাচিং আছে নেকি? মিনিমাম অৰিজিনেল প্লেণ্টে আছে, কিন্তু স্ক্ৰেচ অলপ চলপ আছে, কিন্তু কৰোঁ মানে অৰিজিনেল কাৰণে। আচ্ছা। এইটো কিবা ফাইনেন্সৰ সুবিধা হ'বনে নে কেছ দি পেলাই লৈ যাব লাগিব? হয়। কি হয় বাৰু? নেক্সট গাড়ী আৰু ইয়ন 2017 মডেল। 2017 কিমান ৰানিং হৈছে? এইখন চলিছে 67,000 মান চলিছে। 67,000। বাম্পাৰ কেইটাত অলপমান পেইণ্ট কৰোৱা আছে। হয়। এইখনৰ দাম আপোনাৰ ৰাখিছোঁ 1,85,000। 1,85,000। হয়। আপোনাৰ স্পেয়াৰ টায়াৰ আছেনে? আছে, স্পেয়াৰ টায়াৰ আছে। ইয়নৰ কি মডেল হয় এইটো? এইটো আপোনাৰ ইয়ন ডিলাইট। কিমান এইটো আহিব? এইখন 1,85,000। এইখনত ৰিফাইনেন্সৰ সুবিধা আছে ন? এনে আনাদাৰ 50,000 টকা দিলে লৈ যাব। মিনিমাম গাড়ী। ঠিক আছে। নেক্সট গাড়ী কি দেখাব? এইখন হুণ্ডাই এমেজ 2013 মডেল, ডিজেল ভাৰ্চন হয়। প্ৰাইচ ৰাখিছোঁ 1,45,000। এইখনত যদি আপোনাৰ ডাউন পে'মেণ্ট দিয়ে মিনিমাম 40,000 দিলে ওলাই দিব। 40,000 দিলে ওলাই যাব। আচ্ছা, এইখনত আপোনাৰ কিমান কিলোমিটাৰ চলিছে? এইখন চলিছে 83,000। 83,000। হয়। আচ্ছা, ভিতৰটো ভাল কণ্ডিশ্যনতে আছে? হয়। এইখন কি গাড়ী হয়? নেক্সট গাড়ী হ'ল এল্টো। হয়। LX মডেল হয়, AC আছে, কাগজটো ফেইল আছে। এইটো আপুনি নিজে কৰাই ল'ব লাগিব। এইখন মিনিমাম দাম হ'ল 60,000। 60,000ত কাগজটো ফেইল আছে, কাগজটো নিজে কৰাই ল'লে 60,000। আৰু মোৰ যদি ভিডিঅ' চাই আহে কোনোবাই তো তাতে আপোনাৰ কিবা এটা মিলাই দিম আৰু। এইখন একদম দিব পৰা প্ৰাইচ কৈছোঁ।
আচ্ছা আচ্ছা LXI ন LX ঠিক 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 আচ্ছা কিমান কিলোমিটাৰ চলিছে এইখনো এখন বেছি চলা নাই এখন 60-70 মানৰ ভিতৰত আছে আচ্ছা এখন কি হয় আপোনাৰ এখন দাটচান গো প্লাস আছিল এখন বিক্ৰী হৈছে আজি ডেলিভাৰি আছে আজি ডেলিভাৰি আছে হয় হয় গাড়ী হ'ল এইখন এল্টো কমাৰ্চিয়েলত বিচাৰে গাড়ী ভাড়া মাৰিব কাৰণে হয় হয় তো এইখন আপোনালোকৰ কাগজ পাতি চব অকে কৰাই দিম অনলি 2,20,000 2,20,000ত আপুনি এখন গাড়ীৰ সহায়ত আপোনালোকে উবেৰ বা ওলাত চলাব পাৰিব যাৰ জৰিয়তে ইনকাম কৰিব পাৰিব আৰু আপোনাৰ ঘৰখন সুচাৰুৰূপে চলাই যাব পাৰিব গাড়ীখনো আপোনাৰ ফাইনেন্স হৈ যাব ন আচ্ছা কিমান কিলোমিটাৰ চলিছে গাড়ীখন এখন কমাৰ্চিয়েলটো 90 মান চলিব লাগে 90,000 চলিছে ঠিক আছে আপোনালোকে ভালকৈ এইখন বনাই মিলি দি দিব ন যি কাম আছে সব কৰাই দিম কাগজ ট্ৰান্সফাৰ হৈ যাব সব কৰাই দিম কিবা কাম আছে ক'লে হ'ল আমি কৰাই দিম ঠিক আছে চোন এইখন গাড়ী বিষয়ে গাড়ী হ'ল আপোনাৰ কুইট 2021 একদম নতুন ধৰণৰ কুইট গাড়ী ন কিমান চনৰ হয় এইখন আপোনাৰ 2021 আপোনাৰ খুলি দেখাওকচোন এবাৰ আচ্ছা এচি সবখিনি সুবিধা আছে এচি পাৱাৰ ষ্টাৰিং পাৱাৰ উইণ্ডো পাই যাব কিমান মান ৰান হৈছে এইখনৰ এইখন 74,000 চলিছে 74,000 একদম জেনুইন ন একদম জেনুইন আচ্ছা ফাৰ্ষ্ট ওনাৰ কিমান কৈছে এইখনৰ দাম এইখন দিব পৰা তাক একদম 3,20,000 টকা 3,20,000 টকাত আপোনাৰ একদম নতুন মডেলৰ গাড়ী এখন আপোনালোকে ঘৰত লৈ যাব পাৰিব এই গাড়ীখনৰ সহায়ত আপোনালোকে দুৰ্গা পূজা উপভোগ কৰিব পাৰিব কাৰণ দুৰ্গা পূজা উপলক্ষে তেওঁলোকে বিশেষ ৰেহাই অফাৰ ৰাখিছে কি দেখাব এইখন 2018 লাষ্টৰ মডেল আচ্ছা আপোনাৰ এল্টো K10 একদম জেনুইন ৰানিং 38,000 EXI মডেল পাৱাৰ উইণ্ডো দুটা পাই যাব আৰু এচি আছে নে এচি আছে কিমান দাম ৰাখিছে এইখনৰ দাম হ'ল 3,60,000 আপোনাৰ যদি ভিডিঅ' চাই আহে হয় এইখনত 3,50,000ত পুৰা দিব পৰা দাম আৰু 3,50,000ত ভিডিঅ' চাই আহিলে 3,50,000ত এৰি দিব হয় আপোনালোকে দেখিলে ইমান সময় মই আপোনালোকক যথেষ্টখিনি গাড়ী দেখালোঁ অতি কম দামৰ গাড়ী আৰু এই গাড়ীসমূহ যদি আপোনালোকে বিচাৰে তেনেহ'লে আহিব লাগিব গুৱাহাটী এয়াৰপৰ্ট অঞ্চললৈকে য'ত আছে KB অটো এজেঞ্চি আৰু KB অটো এজেঞ্চিত আপোনালোকে বিচাৰি পাব আপোনালোকৰ এই মন পচন্দৰ গাড়ীখন যাৰ সহায়ত আপোনালোকে আপোনালোকৰ পৰিয়ালটোৰ সহায়ত দুৰ্গা পূজা উপভোগ কৰিব পাৰিব গতিকে যদি মোৰ চেনেলটো চাই ভাল পাইছে তেনেহ'লে লাইক কৰক ছাবস্ক্ৰাইব কৰক আৰু কমেণ্ট কৰক ধন্যবাদ আজিলৈ ইমানতে এৰিছোঁ আকৌ লগ পাম এটা সম্পূৰ্ণ নতুন এটা ভিডিঅ'ৰ লৈ য'ত আপোনালোকে দেখিবলৈ পাব আৰু নতুন গাড়ী ধন্যবাদ